হেল্ল' ফ্ৰেণ্ডছ, সকলোৱে কেনে আছে? আশা কৰিছোঁ সকলোৱে ভালেই আছে। ময়ো ভালেই আছোঁ। আজি মই আপোনালোকৰ মাজত আৰু এখন ভিডিঅ' লৈ আহিছোঁ। ৰাতিপুৱা মই চাহ ৰান্ধি পিঠাখিনি ভাজি ল'লোঁ খাবৰ কাৰণে। চাহখিনি খাই মই অলপ বাহিৰলৈ ওলাইছিলোঁ। দেখিলোঁ যে কঁঠাল গছত মুচি ধৰি আছে। এতিয়া মই চিকেন কাৰী বনাবৰ কাৰণে এইখিনি কাটি পৰিষ্কাৰ কৰি ধুই ৰেডি কৰি ল'লোঁ। ইয়াত মই ব্ৰইলাৰৰ মাংস স্কিনসহ কাটি ল'লোঁ আৰু বিলাহী এটা, মটৰ মাহ আৰু তেজপাত, পিঁয়াজ, নহৰু এইখিনি কাটি ল'লোঁ। লগতে জলকীয়া গুড়ি, হালধি গুড়ি, ধনিয়া জিৰা গুড়ি আৰু পৰিমাণ অনুযায়ী নিমখ লৈ ল'লোঁ। এতিয়া মই কেৰাহীখন বহাই মিঠাতেল অলপ দি দিলোঁ। তেলত পিঁয়াজ, নহৰু দি দিলোঁ। অলপ ভাজি ল'ম। তেজপাতো দি দিম। পিঁয়াজখিনি ভাজা হৈ যোৱাৰ পিছত মছলাৰে মিক্স কৰি চিকেনখিনি দি দিলোঁ। চিকেনখিনি অলপ ভাজি তাৰ পিছত বিলাহী আৰু মটৰ মাহখিনি দি দিলোঁ। এতিয়া এইখিনি মিক্স কৰি ঢাকনেৰে ঢাকি দিম। ইয়াত মই পানী দিয়া নাই। বিলাহীৰ পৰা আৰু মাংসৰ পৰা পানী উঠি এবাৰ কুচুৱা হৈ যাব। এতিয়া কচুৱা হৈ গ'ল, পানী দি দিম। এতিয়া পানী দি দিলোঁ। কাঢ়ি উতলি আহিল। ভালকৈ উতলি উঠাৰ পিছত নমাই ল'ম। কাঢ়ি হৈ গ'ল। এতিয়া মই সৰু কেৰাহী এটাত বাঢ়ি লৈছোঁ। এনেকৈ আপোনালোকে চিকেন কাৰী বনাই চাব, বহুত টেষ্ট হয়। ইফালে মূলাৰ শাক হৈ গ'ল, বাঢ়ি ৰেডি কৰি ল'লোঁ। ইয়াত মই কেইটামান জলফাই ধুই ল'লোঁ। এতিয়া পানী দি চৌকাত বহাই দিলোঁ, সিজাই ল'ম। জলফাইখিনি সিজাই পিটিকা বনাম। জলফাইখিনি সিজাই ল'লোঁ। ইয়াত মই কেঁচা জলকীয়া দুটা, নহৰু দুফালি আৰু পিঁয়াজ এইখিনি ভাজি ল'লোঁ আৰু ধনিয়া পাতখিনি কাটি ল'লোঁ। এতিয়া এইখিনি মিক্স কৰি পিটিকা বনাই ল'ম। জলফাই পিটিকা মই ভাতৰ লগত কেতিয়াও খোৱা নাই। এইটো মোৰ বাৰ ৰেচিপি। তাৰ হাজবেণ্ডৰ ঘৰত এনেকুৱা খায়। মই আজি প্ৰথম খালোঁ, বহুত টেষ্ট হয়। সেইকাৰণে আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিলোঁ। জলফাই পিটিকা ৰেডি হৈ গ'ল। এতিয়া মই বাহিৰলৈ ওলাই মধুৰিআম ছিঙি আনিলোঁ।
আজি মই এইখিনিতে ভিডিঅ' শেষ কৰিম। বাই বাই।